হেল্ল' ৰীনাজ অসমৰ সকলোকে স্বাগতম জনাই পুনৰ আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। অতি চিম্পুল আৰু সকলোৰে ঘৰতে থকা বস্তুৰে কেনেকৈ এটা সুস্বাদু ব্যঞ্জন বনাই আপোনালোকক দেখাম, তাকে চাব। আজি কচু বাওৰ ৰেচিপি বনাম। আমি কচু বাও বুলি কওঁ, আপোনালোকে কি কয় নাজানো। সকলোৱে মোৰ লগত মোৰ পাকঘৰত থাকিব আৰু চাবচোন কেনেকৈনো বনাইছোঁ। তাৰ কাৰণে প্ৰয়োজন হোৱা বস্তুখিনি মই প্ৰথমে আপোনালোকক দেখাই লৈছোঁ। অলপমান তিয়াই থোৱা বুট লৈছোঁ আৰু অলপমান 2টা বিলাহী লৈছোঁ, অকণমান ৰঙালাওৰ মাজৰ বুকু অংশখিনি লৈছোঁ। কেনেকুৱা সুস্বাদু হয় আপোনালোকে চাব। এই বস্তুটো দিলে খুব সুস্বাদু হয় আৰু ৰঙালাওৰ বস্তুখিনি পেলনি নাযায়। এয়া 2টামান পাঁচফোৰণ, অকণমান হালধি, অকণমান ৰেড চিলি, অলপ নিমখ, 2টা পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু থেতেলিয়াই লৈছোঁ, 2টামান জলকীয়া এনেকৈ ফালি লৈছোঁ আৰু লাগিব অলপমান তেল। কচু বাওখিনি প্ৰথমতে এনেকৈ কটাৰীৰে সুন্দৰকৈ গুচাই ল'ব লাগিব। তাৰ চুচখিনি এনেকৈ এৰাই যায়, পটাপট এৰাই যায় আৰু সেইখিনি আমি ধুনীয়াকৈ গুচাই লৈ টুকুৰা টুকুৰকৈ কাটি এটা পাত্ৰত ভালকৈ সেইখিনি উতলাই ল'ব লাগিব, বইল কৰি ল'ব লাগিব, যাতে তাৰ হেৰিখিনি আঠাখিনিও গুচি যায় আৰু কচুৱে সাধাৰণতে খজুৱাই, গতিকে খজুতিটো অকণমান মাফ হ'ব। গতিকে প্ৰথমতে আমি সিজাই ল'ম। বস্তুটো খুব স্পঞ্জি টাইপৰ, গতিকে সেইখিনি সিজাই লোৱাৰ পিছত যেতিয়া আমি চব্জি বনাম তেতিয়া অতি সহজে সিজি যাব। এনেকৈ ভালকৈ গোটেইখিনি মই কাটি মেলি এটা পাত্ৰত, ষ্টীলৰ পাত্ৰত বইল কৰি ল'ম আৰু তাৰ পানীখিনি পেলাই দি পেলাই সুন্দৰকৈ নিয়াৰিকৈ ল'ম, যাতে ভাজোঁতে তাৰ যিটো পানী ওলাব সেই পানীতে যাতে গোটেই বস্তুখিনি সিজি যায় আৰু বেলেগ ধৰণৰ পানী দিবলৈ ইয়াত প্ৰয়োজন নহ'ব। গতিকে এনেকৈ চাফা তাফা কৰি লোৱাটোৱে মেইন কথা, কিন্তু হাতত আপোনাৰ খজুৱাব পাৰে, আঠা লাগি নখ চখ ক'লা পৰিব পাৰে, সেইখিনিৰ কাৰণে আপুনি সাৱধান হ'ব লাগিব। বনাওঁতেও অলপমান নেমু, 1 চামুচমান নেমু দিব লাগিব, কিন্তু সেইটো পাহৰিব নালাগিব অৱশ্যে। এনেকৈ পানীত কাটি লৈ পেলাই জুইৰ ওপৰত 10 মিনিটমান সিজাই ল'ব লাগিব। গোটেই কচু বাওখিনি এনেকৈ 10 মিনিটমান আমি সিজাই লৈছোঁ আৰু পানীটো গুচাই ল'ম। কচু বাওখিনি 10 মিনিটমান সিজাৰ পিছত আমি এনেকৈ উঠাই লৈছোঁ আৰু তাৰ পৰা পানীখিনি সম্পূৰ্ণ নিগৰাই লৈছোঁ। লগতে মই 2টা আলু যে লৈছিলোঁ, সেই আলু 2টাও বইল কৰি লৈছোঁ। বুটখিনিও বইল কৰি ল'ব লাগিব, যাতে সিজোতে বেছি সময় নালাগে। এতিয়া আমাৰ সকলো বস্তু ৰেডি হৈ গ'ল। বইল কৰা, কটা, বচা, চাফা চিকুণ কৰা সকলোখিনি হৈ গৈছে। এতিয়া আমি কেনেকৈনো পৰ্যায়ক্ৰমে বনাম ৰেচিপিটো, সেইটো চাবৰ কাৰণে আপোনালোকে মোৰ লগত পাকঘৰত থাকিব লাগিব। যদি আপোনালোকে মোৰ ৰেচিপিটো ভাল পায়, নিশ্চয় আপোনালোকে এবাৰ ট্ৰাই কৰি চাব ঘৰতে থকা বস্তুৰে কেনেকৈ সুন্দৰভাৱে বনাব। আহক এতিয়া মোৰ লগত পাকঘৰলৈ যাওঁ আৰু কেনেকৈনো বনাওঁ পৰ্যায়ক্ৰমে আপোনালোকেও চাব আৰু মোকো উৎসাহিত কৰিব।